নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব জাৰ্নি ইউটিউব চেনেলটোলৈ। আজি জব জাৰ্নি ইউটিউব চেনেলে 1K ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিছে। এয়া সম্ভৱ হৈছে আপোনালোকৰ মৰমৰ কাৰণে। গতিকে ইমান মৰম দিয়াৰ বাবে সকলো বন্ধু-বান্ধৱীকে আন্তৰিক শুভেচ্ছা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আজি ভিডিঅ'ত আমি আলোচনা কৰিম কিছুমান আন্তৰ্জাতিক সংস্থা যিবোৰ আমাৰ সমাজৰ কাৰণে ভাল কাম কৰি আছে আৰু কিছুমান অৰ্থনীতি বিজ্ঞানৰ most important 30টা প্ৰশ্ন। বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে ৰাজ্যিক উদ্যোগ নীতি অসম চৰকাৰে কেতিয়া ঘোষণা কৰিছিল? চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব বি 2008 চনত ঘোষণা কৰিছিল। আমাৰ পিছৰটো প্ৰশ্ন হৈছে তলৰ কোনটো কৃষি উন্নয়ন বেংক হয়? চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব নেবাৰ্ড। নেবাৰ্ড হৈছে কৃষি উন্নয়ন বেংক। নেবাৰ্ডৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। ইয়াক স্থাপন কৰা হৈছিল 1982 চনৰ 12 জুলাই তাৰিখে আৰু ইয়াৰ মুখ্য কাৰ্যালয় আছে মুম্বাইত আছে। 3 নম্বৰটো প্ৰশ্ন প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময় তলৰ কোনটো হয়? শুদ্ধ অপশ্যনটো হ'ব এ 1 এপ্ৰিল 1951ৰ পৰা 31 মাৰ্চ 1956 চনলৈকে হৈছিলে। পিছৰটো প্ৰশ্ন ভাৰত চৰকাৰে দেশৰ অৰ্থনৈতিক সংস্কাৰ নীতি গ্ৰহণ কৰা বছৰটো কোনটো হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ চি 1991 চনত। 5 নম্বৰটো প্ৰশ্ন গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটো কোনটো হয়? শুদ্ধ অপশ্যন হ'ব চি 40 নং ৰাষ্ট্ৰীয় ঘাইপথে সংযোগ কৰিছে। পিছৰটো প্ৰশ্ন নীতি আয়োগৰ অধ্যক্ষ তলৰ কোন হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ ডি ভাৰতৰ প্ৰধানমন্ত্ৰী। 7 নম্বৰটো প্ৰশ্ন নীতি শব্দৰ সম্পূৰ্ণ নামটো হৈছে কি? অপশ্যনসমূহৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব বি নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া। 2015 চনৰ 1 জানুৱাৰী তাৰিখে পৰিকল্পনা আয়োগৰ ঠাইত নীতি আয়োগ বুলি ঘোষণা কৰা হৈছিলে আৰু 2015 চনৰ 8 ফেব্ৰুৱাৰী তাৰিখে নীতি আয়োগৰ প্ৰথমখন বৈঠক দিল্লীত অনুষ্ঠিত হয়। কিমান চনত? 2015 চনৰ 8 ফেব্ৰুৱাৰী তাৰিখে। সেইবোৰ আপোনালোকে নোট কৰি যাব। 8 নম্বৰটো প্ৰশ্ন কোনটো বছৰত নীতি আয়োগৰ প্ৰথমখন সভা দিল্লীত বহিছিল? অলপ আগত আমি কৈছিলোঁ 2015 চনৰ 8 ফেব্ৰুৱাৰী তাৰিখে। বন্ধু-বান্ধৱীসকল ইয়াৰ অপশ্যনসমূহ ভুল আছে। এইটো আমাৰ 8 হ'ব লাগিছিলে। বি হৈছে আমাৰ শুদ্ধ অপশ্যন 2015 চনৰ 8 ফেব্ৰুৱাৰী তাৰিখে। 9 নম্বৰটো প্ৰশ্ন অসমত থলুৱা প্ৰচেষ্টাত গঢ় লৈ উঠা অসমৰ বেংকটোৰ নাম কি? চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব বি গুৱাহাটী বেংক। ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল 1926 চনত। 10 নম্বৰটো প্ৰশ্ন দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থাৰ চাৰ্ক বুলি কয় চমুকৈ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বন্ধু-বান্ধৱীসকল ইয়াত অপশ্যনসমূহ দিয়াত মোৰ ভুল হ'ল। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব লাগিছিলে কাঠমাণ্ডুত। নেপালৰ ৰাজধানী কাঠমাণ্ডুত চাৰ্কৰ মুখ্য কাৰ্যালয় অৱস্থিত। ইয়াক 1985 চনত 8 ডিচেম্বৰ তাৰিখে স্থাপন কৰা হৈছিল আৰু 17 জানুৱাৰী 1987 চনত কাঠমাণ্ডুলৈ ইয়াৰ মুখ্য কাৰ্যালয় স্থানান্তৰিত কৰা হৈছিল। ইয়াৰ 8টা মেম্বাৰ আছে, সদস্য ৰাষ্ট্ৰ আছে। এছ আপোনালোকে আফগানিস্তান, ইয়াত কাষতে নিজৰ নিজৰ ৰাজধানীবোৰ দিয়া আছে। বাংলাদেশ, ভূটান, ইণ্ডিয়া, মালদ্বীপছ, নেপাল, পাকিস্তান, ইয়াত শ্ৰীলংকাত থাকি গৈছে। টোটেল আমাৰ 8খন সদস্য ৰাষ্ট্ৰ চাৰ্কৰ। আমাৰ পিছৰটো প্ৰশ্ন উত্তৰ পূব উন্নয়ন বিত্তীয় নিগম বা নেটফি কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ এ 1995 চনত। ইয়াৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ আমবাৰীত অৱস্থিত। ইয়াৰ ফুল ফৰ্মটো হৈছে নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেশ্যন। 12 নম্বৰটো প্ৰশ্ন উত্তৰ পূব পৰিষদৰ চমুকৈ NEC বুলি কোৱা হয় মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ই 8খন ৰাজ্যৰ দ্বাৰা গঠিত। ইয়াৰ হেডকোৱাৰ্টাৰ আছে শ্বিলঙত আৰু 1971 চনৰ 1 আগষ্ট তাৰিখে ইয়াক স্থাপন কৰা হৈছিল। 13 নম্বৰটো প্ৰশ্ন ভাৰতবৰ্ষত প্ৰথম কিমান চনত বেংক প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ ডি 1770 চনত আৰু বেংকটোৰ নাম আছিলে বেংক অফ হিন্দুস্তান। পিছৰটো প্ৰশ্ন বিশ্বজুৰি গ্ৰাহক অধিকাৰ দিৱস কি তাৰিখে পালন কৰা হয়? বিশ্বজুৰি গ্ৰাহক অধিকাৰ দিৱস 15 মাৰ্চ তাৰিখে পালন কৰা হয়।
1962 চনৰ পৰা গ্ৰাহক অধিকাৰ হিচাপে পালন কৰি আহিছে 15 মাৰ্চটো। আৰু 1986 চনৰ 24 ডিচেম্বৰ তাৰিখে ভাৰতীয় সংসদৰ যুটীয়া সদনে গ্ৰাহক সুৰক্ষা আইন গৃহীত কৰিছিল। 15 নম্বৰটো প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুঠ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান? বন্ধু-বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি 15। 15খনৰ ভিতৰত 5খন হৈছে আমাৰ স্থায়ী সদস্য ৰাষ্ট্ৰ আৰু 10খন হৈছে অস্থায়ী সদস্য ৰাষ্ট্ৰ। ইয়াৰ 5খন স্থায়ী সদস্য ৰাষ্ট্ৰ হৈছে আমাৰ আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, ফ্ৰান্স, ইংলেণ্ড আৰু চীন দেশ। বাকী 10খন সদস্য ৰাষ্ট্ৰ 2 বছৰৰ কাৰণে ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ সদস্য হিচাপে মনোনীত কৰে। সেইটো আমাৰ 1965 চনৰ পৰা এইটো কৰি আহিছে। গতিকে বৰ্তমান নিৰাপত্তা পৰিষদৰ মুঠ সদস্য আমাৰ 15। আৰু এই 10খন সদস্য ৰাষ্ট্ৰ 2 বছৰৰ মূৰে মূৰে সলনি হৈ থাকে। 16 নম্বৰটো প্ৰশ্ন, উত্তৰ পূব ভাৰতৰ প্ৰথমখন বৃত্তিমুখী বিশ্ববিদ্যালয় কোনখন? বন্ধু-বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ চি অসম কৃষি বিশ্ববিদ্যালয়। 17 নম্বৰটো প্ৰশ্ন, 2011 চনৰ তথ্য মতে অসমৰ ভিতৰত অধিক সংখ্যক জনসংখ্যা থকা জিলাখন হৈছে কোনখন? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ বি নগাঁও জিলা। আৰু আটাইতকৈ যদি আমাক ঘনত্ব থকা জিলাখন কোনখন যদি সোধে তেতিয়াহ'লে আমাৰ হ'ব কামৰূপ মহানগৰ। আটাইতকৈ কম জনসংখ্যা থকা জিলাখন হৈছে আমাৰ ডিমা হাছাও আৰু আটাইতকৈ কম ঘনত্ব জিলাখনো হৈছে আমাৰ ডিমা হাছাও। 18 নম্বৰটো প্ৰশ্ন, কোনটো দিন বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ চি 10 ডিচেম্বৰ তাৰিখে। 1948 চনৰ পৰা 10 ডিচেম্বৰ তাৰিখটো বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰি আহিছে। 19 নম্বৰটো প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ জন্মৰ সময়ত ইয়াৰ চনদত কিমানখন ৰাষ্ট্ৰই স্বাক্ষৰ প্ৰদান কৰিছিল? ছান ফ্ৰান্সিস্কো সন্মিলনত 51খন ৰাষ্ট্ৰই ইয়াৰ চনদত স্বাক্ষৰ প্ৰদান কৰিছিল। গতিকে ডি হৈছে আমাৰ শুদ্ধ অপশ্যন। সেইটো আছিলে আমাৰ 1945 চনৰ 24 অক্টোবৰ তাৰিখে, দ্বিতীয় বিশ্বযুদ্ধৰ পিছতে। নীতি আয়োগৰ পুৰণি নাম কি আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ বি প্লেনিং কমিশ্যন। 21 নম্বৰটো প্ৰশ্ন, কিমান চনত 14টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব এ 19 জুলাই 1969 চনত 14টা বেংক একেলগে ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। 22 নম্বৰটো প্ৰশ্ন, ভাৰতবৰ্ষৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত অৱস্থিত। কেতিয়াবাতো হয়তো মুম্বাই নিদি মহাৰাষ্ট্ৰ দিব পাৰে, গতিকে আপোনালোকে খেলি মেলি নকৰিব। আৰু ইয়াক 1935 চনত স্থাপন কৰা হৈছিল। 24 নম্বৰটো প্ৰশ্ন, ভাৰতীয় ষ্টেট বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 1955 চনত। তাৰিখটো আছিলে আমাৰ 1 জুলাই তাৰিখে। আৰু ইয়াৰ মুখ্য কাৰ্যালয় অৱস্থিত মুম্বাইত অৱস্থিত। বৰ্তমান ভাৰতীয় ষ্টেট বেংকৰ চেয়াৰমেন হৈছে দীনেশ কুমাৰ খাৰা। 25 নম্বৰটো প্ৰশ্ন, IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? বন্ধু-বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি UNO। ইয়াক 1948 চনত প্ৰতিষ্ঠা কৰা হৈছিল। পিছতো প্ৰশ্ন, উত্তৰ পূব সীমান্ত ৰেলমণ্ডলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ ডি মালিগাঁও। যদি মালিগাঁও অপশ্যনটো নাথাকে তেতিয়াহ'লে গুৱাহাটী অপশ্যনটো দিব। 27 নম্বৰটো প্ৰশ্ন, IMFৰ সম্পূৰ্ণ ৰূপটো হৈছে তলৰ কোনটো? বন্ধু-বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো চি হ'ব লাগিছিলে, কিন্তু এই লাষ্টটো জেগাত ফেয়াৰটো জেগাত ফাণ্ডটো আপোনালোকে লিখি দিব। ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড হয়। ইয়াৰ মুঠ সদস্য ৰাষ্ট্ৰ হৈছে 190খন ৰাষ্ট্ৰ। ইয়াৰ মুখ্য কাৰ্যালয় অৱস্থিত ইউনাইটেড ষ্টেটছ ৱাশ্বিংটন ডিচিত আছে। IMFে অৰ্থনৈতিকভাৱে দুৰ্বল ৰাষ্ট্ৰসমূহক লোন প্ৰদান কৰে। 28 নম্বৰটো প্ৰশ্ন, ভাৰতীয় বন গৱেষণা আৰু শিক্ষা গঠন কৰা হৈছিল কিমান চনত? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ এ 1986 চনত। 29 নম্বৰটো প্ৰশ্ন, পৃথিৱীৰ বৃহত্তম মৰুভূমিখন ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ চি আফ্ৰিকা মহাদেশত অৱস্থিত আৰু মৰুভূমিখনৰ নাম হৈছে ছাহাৰা মৰুভূমি। শেষৰটো প্ৰশ্ন, অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল?
বন্ধু বান্ধৱীসকল ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ বি লক্ষ্মীনাথ বেজবৰুৱা।